এটা ইন্টারেস্টিং টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিছো বহুত ইন্টারেস্টিং হয় আপোনালোকে চাই থাকিব বহুত ভাল পাব এটা ধৰক আপোনাৰ কোনবা যে লগৰ বা কোনবা জন চিনাকি মানুহ ধৰক কিমান আছে 98756 ইমান মানে অসংখ্য টকা আছে আপুনি কেনে ক'ব এটো নাজানে দেব পাৰিব নে ক'ব এটো আমি ধৰক আপোনাৰ মানে 5000 টকা আছে মানে এটা মানে কি লিখিব পাৰো 500 হয় নাই 300 5000 টাকা কিন্তু আপোনাৰ অসংখ্য মানে বহুত আছে মোৰ মানে ধৰ 15টা সংখ্যা বা 13টা সংখ্যাৰ টকা আছে এটা আমি কেনেকৈ কৰিম কেনেকৈ আমি ইংলিছত কৰিম নৰো না সেই টপিকটো লৈ আপোনালোকৰ ওচৰলৈ আহিছো এটা সব টপিকটো মানে নামে দিছো কি হাউ টু ৰিড এনি নাম্বাৰ ইন ইংলিশ মানে যিকোনো সংখ্যা এনি মানে যিকোনো ধৰণৰ এনি কাইন্ড অফ সংখ্যা যিমান ডাঙৰ হওক যিমান সৰু হওক আপুনি সংখ্যাটো আপুনি কেনেকৈ পঢ়িব ইন ইংলিশ নট এছামিজ এটা সব মই এটা সংখ্যা লিখিছো সব 581 685 342 923 785 আচ্ছা এই সংখ্যাটা আপনি একে রাখি কব পাৰিব কিমান সংখ্যা আছে ধৰক এই টকাটো আপোনাৰ এজন বন্ধুৰ লগত আছে ইমান টকা আছে আপুনি কিমান টকা হাউ মাছ মানে এনে কব আপুনি কব নোৱাৰে তাৰ কাৰণে আপুনি এক বস্তু শিকি ললো এই চাৰ্টখন এই পৰে চাৰ্টখন যে আমি লিখিছো এটা কি চাও এটা চাও 1000 মিলিয়ন বিলিয়ন ট্রিলিয়ন এই বস্তু সাইডে বস্তু আমি জানিব লাগিব আর সাইডে বস্তু আপনি কি এনেকে চাওক নামি আছে আমি এরো শুনিছো 1000 বস্তু মিলিয়ন মিলিয়ন বস্তু বিলিয়ন বিলিয়ন বস্তু ট্রিলিয়ন এই সাইডে বস্তু আমি সহায় লৈ আমি এই ডাঙৰ সংখ্যাটো আমি পঢ়িম ওকে ক্লিয়ার এদিকে এটা স্যার কেনে বল এটা স্যার আপনি কেইটা ডিজিট আছে ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 মানে 15টা ডিজিট মানে 15টা অংক আছে এই 15টা অংক ধৰক আপোনাৰ লগত টকাটো আছে এই টকাটা আপুনি কেনেকৈ পঢ়িব ইংৰাজী কেনেকৈ পঢ়িব নাজানো আমি যদি আপোনাৰ হাতত যদি আপুনি 1 লাখ টকা আছে বা 10 লাখ টকা আছে বা 1 কোটি টকা আছে কোনেও পাৰিব এই 1 কোটি টকা বা 1 লাখ টকা ইমান টকা আমি কেনেকৈ কৰিম তাৰ এটা বুদ্ধি চাল প্ৰথমে কি কৰিব ইয়াতে যেহেতু 15টা ডিজিট আছে ডিজিট মানে অংক মানে 15টা অংক আছে প্ৰথমে আপুনি কি কৰিব এই ফলৰ পৰা আপুনি মানে এই ফলৰ পৰা আপুনি কি তিনটা ডিজিটৰ ভাগ কৰি লব তিনটা ভাগ কৰি লব এটা সব 1 2 3 এটা আপনি কমা দি লব ওকে এটা আপনি কি কমা দি লব 1 2 3 আর এটা কমা দি লব 1 2 3 তো কমা দি লব 1 2 3 কমা দি লব এটা কত এর সংখ্যানে প্রয়োজন নাই এনেকানে কমা দি লব হয় না এটা কি এই বস্তুটো আমি ধর এই এর কিমান সংখ্যা আছে এই সংখ্যাটা বাদ দিলো আমি এই সংখ্যা ভাবিলো এর সংখ্যা নাই এটা কি আছে 785 মানে 785 হয় না তার পিছতো আমি সংখ্যাটা একলে কব পাৰিম হয় না কিমান আছে 923785 হয় না তার মানে কি এই এটাকে আমি কব পাৰিম তেতে এই তিনটা আহে এই চাৰিটা আহে এই পাঁচটা আহে আমি একলে কব নোৱাৰো মানে 15টা অংক আমি একলে কব নোৱাৰো তাৰ কাৰণে প্ৰথমে কি ললো ডিজিট ওয়াইজ ভাগ কৰি ললো এতিয়া চাওক আপুনি এই বস্তুটো এৰটো আছে এনেকে ভাগ কৰি লব কেনেকে আছে আপুনি ধৰক এই কমাৰ কি হ'ল এই যেটো কমা দিলো 1 2 3 তিনটা চিহ্ন হ'ল এই কমাৰ ভিতৰত আপুনি কি লিখিব কি আছে আমাৰ 1000 এনেকে 1000 টা লিখি লব 1000 টা লিখি হ'ল হৈ গ'ল এটা কাম হে একো কৰিব নালাগে তাৰপিছত কি আছে আমাৰ এই কমান্ডটো আছে না এই কমান্ডটো আছে আপুনি কি হ'ল তাৰপিছত কি আছে ইয়াত চাওক 1000 এর পিছত কি আছে কি আহিল এটা নামি আহিল মিলিয়ন কি আহিল আমাৰ মিলিয়ন মিলিয়ন টা লিখি ললো মিলিয়নৰ কাম শেষ হ'ল না তাৰপিছত 1 2 3 এই ডিজিটটো আনিলো আমি এই ডিজিটটো আনিলো এটা লিখি মই কি আছে মানে বিলিয়ন কি আছে মানে বিলিয়ন এই বিলিয়নটো আমি লিখি দিলো বিলিয়ন হৈ গ'ল তাৰপিছত লিখিছো 1 2 3 তাৰপিছত কি আছে মানে বিলিয়ন ট্ৰিলিয়ন এই কমাৰ পিছত আপুনি ইয়াতে এনেকে আনিলে কি হ'ল আমাৰ ট্ৰিলিয়ন হৈ গ'ল হয় না এই আপুনি বুজিছে মানে এই সাতখনৰ সহায় লৈ আমি কমাৰ তলত আমি 1000 মিলিয়ন বিলিয়ন ট্ৰিলিয়ন লিখি ললো এতিয়া চাওক আমি এই সংখ্যাটা কেনেকৈ পঢ়িম ওকে আপুনি চাওক প্ৰথমতে কি আছে আমি তিনিটা ডিজিট লম এটা দুটা তিনিটা আমি যেহেতু কাউন্টিং ইয়াৰ ইফৰ পৰা কৰিব লাগিব কাউন্ট কৰিব লাগিব আমি কি 1 2 3 নে কাউন্ট কৰিম হা এটা দুটা তিনিটা ডিজিট আছে তাৰ পিছত আমি কি হ'ব এটা নকম তাৰ তললৈ নামি আহিম তাৰপিছত আমি কি এই ট্ৰিলিয়নৰ সহায় কি আছে ধৰক 581 ট্ৰিলিয়ন তাৰপিছত হ'ল 685 তাৰপিছত কি আছে কমা আছে এটা কি বিলিয়ন তাৰপিছত কি আছে আমাৰ 342 কি আছে মিলিয়ন তাৰপিছত কি আছে 923 কমা আছে কি 1000 ওকে আপোনাৰ আমি যেতিয়া কমপ্লিট সংখ্যাটা কেনে কৰি আপোনাৰ লগত আপুনি যে মই কলো আপোনাৰ ধৰক বন্ধুৰ কোনো
হাতত বন্ধুৰ বেংক বেলেঞ্চ আছে ইমান টকা আমি কেনে গম পাম এইটো আমি ধৰক আকৌ এবাৰ কৈছো কেনে গম আমি 581 ট্ৰিলিয়ন 685 বিলিয়ন 342 মিলিয়ন 923,785 টকা এইখিনি আমি ধৰক এনে ক'ব লাগে এইখিনি হল ডাঙৰ ডাঙৰ সংখ্যাও আমি এনেহে ক'ব লাগে এটা আৰু কথা আমি আৰু এটা বস্তু ইয়াতে মই এড কৰিছো যদি বহুত ডাঙৰ সংখ্যা দিলো আমি এতিয়া সব আমি এই সেম পদ্ধতি আমি আৰু এটা বস্তু শিকি লৈছো ধৰক 5 8 তাৰপিছত আছে ধৰক 502 হয় না এটা সেম এই পদ্ধতি আমি ক'ব নোৱাৰো এটা কেনে কিমান কি আছে এটা আমি কেনেকে পঢ়িম প্ৰথমতে সেম কি আছে এই 1 2 3 কমা দিলো হয় না 1 2 3 3 নাই এই কমা হতো আমি কি দিব লাগিব আমি চাওক কি আছে পুরো 1000 এটাই আছে 1000 লিখি দিলো 1000 লিখি দিলো হয় না 1000 লিখি দিলো এই হচ্ছে আপনি সব কেনে কৰিব লাগে 58 মানে দুটো ডিজিট এটা আমি ডাইরেক্ট একলৈ পাব কি 58502 টকা ক্লিয়ার কনসেপ্ট এইখিনি আমাৰ হল আমাৰ ইংৰাজী আমি কেনেকে ডাঙৰ ডাঙৰ সংখ্যা কেনেকে পঢ়িম হৈছে ভালে জানো কিন্তু এটা সেম ডাঙৰ ডাঙৰ আমি আৰু ইয়াতকে ডাঙৰ আপুনি নিজে বনাই কেনে নিজে নিজে আপুনি কৰিব পাৰিব এটো হল এটা আমাৰ ইংৰাজী কেনেকে ডাঙৰ সংখ্যা ডাঙৰ অংক পঢ়িব লাগে আপোনালোকে নিশ্চয় আজি ভিডিওটো ভাল পাইছে আগলৈ আপোনালোকৰ সন্মুখত আৰু ধুনীয়া ধুনীয়া টপিক লৈ আহিম আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে আমাৰ কমেন্ট বক্সত জনাব লগতে আৰু এটা কথা আপোনালোকৰ কিবা যদি টপিক থাকে আমাক দিবলৈ আপোনালোকে আমাৰ ইমেইল আইডি আছে ইমেইল আইডি আপোনালোকে ধুনীয়াকৈ মেইল কৰিব পাৰে সেইবোৰ টপিক আমি ইয়াতে আমি দুখনকে ধুনীয়াকৈ ভিডিও বনাই আপোনালোকৰ ওচৰত লৈ আহিম আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আপোনাৰ বন্ধুবৰ্গলৈ চেনেলটোৰ বিষয়ে জনাব শ্বেয়াৰ কৰিব লাইক বটন প্ৰেছ কৰিব আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ